वेलकम टू माय यूट्यूब चैनल। और आज आमी आहिसु बरपेटा सत्रले और जेहेतु बरपेटाते आसु प्राय 6 माह माने हबले होल हेतु कारणे भाबिलो आज बरपेटा सत्रखन अलप चाइ जाओ आपनालोকক जिमान पारो हिमान देखाबले चेष्टा करिम। मैं मोर लगत आहिसे मोर बरसा आहिसे एजनी बरसा आगत गई आछे। ओके बोलक तेनेहले बरपेटा सत्रखन चाওঁ। আমার গুরু গৃহ শ্রীমন্ত শংকৰ দেৱ সংঘ ভকতৰ হৃদয়ৰ স্তম্ভ নগাঁও পলাশনি 1930 চনত দিছিলে ভকতে জন্ম। ইয়াত যেহেতু চাকি জ্বলাবলৈ নিদিয়ে সেইবাবে আমি ইয়াতে ধূপ জ্বলালোঁ। আৰু এয়া দেখিছে মিঠাতেল আৰু যে নিমখ আছে এয়া আমি এই ভকতজনৰ হাতত দিম আৰু তাৰপৰা আমি তেওঁৰ পৰা আশীৰ্বাদ ল'ম। আৰু এতিয়া আমি তাতে ধূপ চাকি জ্বলাই আহিলোঁ। চাকি নাই জ্বলোৱা দেই, চাকি জ্বলাবলৈ তেল দি থৈ আহিলোঁ নামঘৰীয়াৰ হাতত আৰু লগতে এটা নিমখৰ পেকেটো দিলোঁ। আৰু নিমখৰ পেকেটটোৰ কথা আমি মানুহ এজনক সোধোতে তেওঁ কৈছিলে যে এয়া নিমখৰ পেকেটবোৰ গোটাই পিনি থৈ দিয়ে আৰু যেতিয়া ইয়াতে নাম প্ৰসংগ হয় তেতিয়া বহুত জেগাৰ পৰা বহুত লোক আহে আৰু তেওঁলোকৰ মাজত তেতিয়া নিমখবোৰ ভাগ কৰি দিয়া হয় আৰু তেতিয়া মানে ভাল বুলি ধৰা হয় যে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে বুলি ধৰা হয়। কিমানখিনি সত্য নাজানো, মই শুনিছোঁহে আৰু যদি আপোনালোকে জানে তেনেহ'লে ক'বচোন। এই নহয় তুলসী গাছ ৰাম তুলসী এই ব্ৰহ্মপুত্ৰত ভাহি আহিছে, কোনো ৰাখব নোৱাৰে, ভাহি আহিছে ব্ৰহ্মপুত্ৰত ভাহি আহিছিলে ন। মহিলাসকল সোমাব নোৱাৰে, মহিলা বন্ধ। কুম্ভ অৱতাৰ আৰু এয়া বৰা অৱতাৰ, এয়া নৰসিংহ আৰু এয়া বামন অৱতাৰ। ইয়াৰ পৰা যাওঁ এতিয়া বেলেগ এটা সত্ৰলৈ যাম আৰু আপোনালোকক দেখাই থাকিম। এইটো সত্ৰৰ বিদায় ইমান ভাল লাগিলে আহি। এতিয়া আমি যাম গণককুছি সত্ৰ। এতিয়া বৰপেটা সত্ৰ চালোঁ, এইবাৰ যাম গণককুছি সত্ৰলৈ। বলক তাতে গণককুছি সত্ৰ দেখাম আপোনালোকক।
আৰু এয়া হৈছে আমাৰ গণকুছি সত্ৰ। আপোনালোকক অলপ দেখাই দিছোঁ, ইয়াত একেবাৰে মানুহ নাই, সেইবাবে আমি বেছি দেৰি ইয়াত নৰলোঁ। এয়া ইমান ধুনীয়া এটা পৰিৱেশ। এয়া হৈছে গণকুছি সত্ৰ হয়নে? গণকুছি সত্ৰ ইয়াত তেনেকৈ মানুহ নাই, যেনেকৈ আমাৰ বৰপেটা সত্ৰত মানুহ আছিলে। ইয়াত সত্ৰাধিকাৰকো দেখা নাই এতিয়ালৈকে। ইমান ধুনীয়া পৰিৱেশ, তাতে বতাহ মাৰিছে, ইমান ভাল লাগিছে। ইয়াৰ পিছত এতিয়া যাম পাটবাউসীলৈ। পাটবাউসীৰ আপোনালোকক দৃশ্যবোৰ দেখাই থাকিম। আৰু এয়া হৈছে পাটবাউসী সত্ৰ। আৰু এতিয়া ব'লক আমি ভিতৰলৈ সোমাই যাওঁ আৰু পাটবাউসী সত্ৰখন চাওঁ আৰু লগতে আপোনালোককো দেখাওঁ। আৰু এয়া হৈছে কালিন্দী আইৰ বাসগৃহ। এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক, আপোনালোককো দেখাওঁ কি আছে ভিতৰত। এইটো হৈছে কালিন্দী আইৰ বাসগৃহ। কালিন্দী আই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ পত্নী আৰু এই গৃহটোতে তেওঁ আছিলে। আৰু এইটো হৈছে কালিন্দী আই গা ধোৱা কুঁৱা। আৰু এইফালে আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ গা ধোৱা শিলা গৃহটো। এইটোৱে হৈছে শিলা গৃহ, য'ত তেওঁ গা ধুইছিলে। ককা সত্ৰলৈ আহি পাটবাউসী সত্ৰ আহি আমি আমলখি খালোঁ, ইমান মিঠা। আমি পাটবাউসী সত্ৰ চালোঁ, শ্ৰীমন্ত শংকৰদেৱৰ। এতিয়া আমি যাওঁ, এতিয়া আমি ঘৰলৈ যাওঁ ন, ঘৰলৈ যাওঁ আৰু চালোঁ আজি বহুত ভাল লাগিলে। আজি যিমান পাৰোঁ সিমান সত্ৰ চালোঁ, মুঠ তিনিখন আজি সত্ৰ চালোঁ, খুব বেছি ভাল লাগিলে। আৰু যিমান পাৰোঁ সিমান আপোনালোকক দেখাবলৈও চেষ্টা কৰিলোঁ আৰু পিছলৈও দেখা যাম। ইয়াৰ লগতে আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব দেই। আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।